আজি আমাৰ ধনশ্ৰী সমষ্টিত ইউথ ওমেন আৰু BSUৰ এখন কৰ্মী সভা অনুষ্ঠিত হৈছে আৰু এই কৰ্মী সভাত আমাৰ কৰ্মীসকলৰ মাজত আমাৰ অনাগত নিৰ্বাচনৰ কাৰণে কি এজেণ্ডা থাকিব এই কথাখিনি আমি আলোচনা কৰিলোঁ আৰু বৰ্তমান আলোচনা চলি আছে আৰু এনেকৈ আমাৰ 40টাকৈ সমষ্টিতেই আমাৰ এই কাৰ্যসূচী চলি আছে। আজি ক'ব লগা বহুত কথাই আছে। আজি আপোনালোকে জানে যে প্ৰমোদ বড়ো ডাঙৰীয়াই উন্নয়নৰ নামত ফটা ঢোল বজাই আছে। তেওঁলোকে বহুত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেখেতে কৈছিল যে ইয়াত ছুইজাৰলেণ্ড বনাই দিব। ইয়াত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। ছুইজাৰলেণ্ডটো দূৰৰ কথা, আমাৰ হাগ্ৰামা মহিলাৰীদেৱে 17 বছৰে যিখিনি ৰাস্তা ঘাট বনাইছিলে সেই ৰাস্তা ঘাটখিনি তেখেতে মেৰামতি কৰিব নোৱাৰিলে। তেওঁ এই BTC অঞ্চলৰ পৰা নতুনকৈ কোনো ধৰণৰ জিঅ'টেক ID তেওঁ বনাব নোৱাৰিলে। এই 2018-19 চনত যিখিনি আছিলে সেইখিনি আইডিৰ নাম্বাৰ বৰ্তমান ঘৰ মানুহে পাই আছে। মহিলা আত্মসহায়ক গোটক যিখিনি ৭৫,000ৰ পৰা 4 লাখ টকা পৰ্যন্ত সবলীকৰণৰ নামত দিব সেয়া নিদিলে। আজি BTCখন সাংবিধানিকভাৱে চলাই নাই, অসাংবিধানিকভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ চৰকাৰখন চলাই আছে। কেনেকৈ চলাই আছে? আপোনালোকে জানে যে BTC চুক্তি যি চুক্তি হৈছিলে সেই চুক্তিৰ 4 নম্বৰ যি অনুচ্ছেদ, সেই অনুচ্ছেদত উল্লেখ কৰা আছে যে যিমান জাতি জনগোষ্ঠীৰ BTCত বসবাস কৰে তাৰ পৰা যিটো কমিউনিটিৰ পৰা এজনো প্ৰাৰ্থী জিকি আহিব নোৱাৰে তাৰ পৰা নমিনেটেড MCLA দিয়া হ'ব। কিন্তু আমি দেখিছোঁ দুৰ্ভাগ্যজনকভাৱে সংখ্যালঘু শূন্য এটা পৰিষদ প্ৰমোদ বড়ো ডাঙৰীয়াই চলাই আছে। এজনো কিন্তু ইয়াত পাৰিষদ সংখ্যালঘুৰ পৰা নমিনেটেডো তেখেতে কিন্তু কৰা নাই। আদি কৰি বিভিন্ন ধৰণৰ আজি মাটিৰ পাট্টা দিম বুলি কৈ পেলাই মাটিৰ উচ্ছেদৰ জাননী তেওঁ প্ৰদান কৰিলে। আপোনাৰ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ক তেওঁ এফিডেভিট প্ৰদান কৰিলে। ইয়াত অনাগত সময়ত আৰু কিমান উচ্ছেদ কৰিব সকলো তথ্য গুৱাহাটী হাইকোৰ্টক তেওঁ জনাই দিলে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া সম্পূৰ্ণৰূপে ফেইলাৰ হৈছে আৰু ফেইলাৰ হোৱাৰ কাৰণে এতিয়াও আজি আপোনালোকে চাওক, তেওঁ 4-5 বছৰত প্ৰায় 5 বছৰ হ'বৰ হ'ল। এই 5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই কি কাম কৰিলে তাৰ কথা কিন্তু ৰাজ্যক ক'ব পৰা নাই। তেওঁ এতিয়াও 17 বছৰ নামৰ যি গান তেওঁ মুখস্থ কৰিছে সেই গানটোহে তেওঁ গাই আছে আৰু তেওঁ মুখস্থ কৰা কথাবিলাকহে ৰাজ্যক কয়। আপোনালোকে জানে প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত দিল্লীৰ পৰা ৰিচাৰ্জ কৰা টিম লৈ আহিছিল। আমাৰ BTC অঞ্চলৰ ৰাইজৰ মনৰ কথা তেওঁ নাজানে, তেওঁ বুজি নাপায়। দিল্লীৰ মানুহে কি পৰামৰ্শ তাক প্ৰদান কৰিব? এই দিল্লীৰ মানুহৰ কথা মতে তেওঁ প্ৰতিশ্ৰুতি দিছিল, যাৰ কাৰণে 164টা প্ৰতিশ্ৰুতি দিয়া সেই প্ৰতিশ্ৰুতিৰ এটা প্ৰতিশ্ৰুতি কিন্তু তেওঁ পূৰণ কৰিব পৰা নাই। যাৰ কাৰণে আমি কৈছোঁ প্ৰমোদ বড়ো হাটাও BTC বাঁচাও। কিন্তু আমি দেখা পাইছোঁ কৈছিলে BTC চৰকাৰ অহাৰ লগে যিমান কিন্তু মাইনৰিটি আছিলে গোটেই একগোট হৈ পেলাই মিলিজুলি থাকিব পাৰিছে বুলি কৈছে BTC অঞ্চলত। কি কয়? আমি সদায় মিলিজুলি আছোঁ, আমি সদায় কেতিয়াও প্ৰত্যাক্ৰমণ হোৱা নাই। BTC অঞ্চলত আগত যিখিনি বিভিন্ন ধৰণৰ গণ্ডগোল হৈছিলে আপোনালোকে লক্ষ্য কৰক, কেতিয়াও মাইনৰিটি মানুহে হাতত অস্ত্ৰ তুলি লোৱা নাই, কেতিয়াও প্ৰত্যাক্ৰমণ কৰা নাই। এতিয়া কাজিয়াৰ সময়তো কিবা হয় এইটো আপোনালোকে জানে, কিন্তু আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই 2003 চনত যি শান্তি চুক্তি হৈছিল হাগ্ৰামা মহিলাৰীচাৰৰ নেতৃত্বত BLTৰ নেতৃত্বত অসম চৰকাৰ ভাৰত চৰকাৰে, সেই চুক্তিখনে আল্টিমেট হ'ব লাগিছিলে, সেই তাৰ পৰাই শান্তি প্ৰতিষ্ঠা আচলতে হৈছে। কিন্তু আমি দেখিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই বাকী জাতি জনগোষ্ঠীবিলাকক তেওঁ ভয় খুৱালে, বিভিন্ন ধৰণৰ দাবী তেওঁ উত্থাপন কৰি পেলাই মানুহক ভয় খুৱালে, বিভিন্ন উত্তেজিত ভাষণবিলাক দি পেলাই মানুহক ভয় খুৱালে, অশান্তিৰ সৃষ্টি তেওঁ কৰিলে। তেওঁৰ ষড়যন্ত্ৰতেই 2008, 12, 14ৰ গণ্ডগোলবিলাক সংঘটিত হৈছিল আৰু সেই কথা আমি বাৰম্বাৰ কৈ আহিছোঁ আৰু এই কথা বতৰাবিলাক তেখেতে ডিনাই কৰিব বিচাৰে আৰু তেখেতে ক'ব বিচাৰে শান্তিৰ পক্ষত থকা হাগ্ৰামা মহিলাৰীদেৱে বোলে অশান্তিৰ সৃষ্টি কৰিছে। মই এই কথাটো তেওঁক উনুকিয়াই দিব বিচাৰোঁ। তেওঁ বৰ্তমান BTCৰ চিফ, তেওঁ জানে নে নাজানে যে BTCৰ যি আইন শৃংখলা এই দায়িত্বটো অসম চৰকাৰৰ হাতত থাকে, এইটো BTCৰ হাতত নাথাকে। গতিকে বাৰম্বাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই নিজক বচোৱাৰ কাৰণে বিভিন্ন ধৰণৰ মিথ্যাচাৰ ৰাইজৰ মাজত কৈ থাকে।